अल्लाह के नाम पे दे दे, अल्लाह के नाम पे दे दे। माँ जी, भाईजान, अल्लाह के नाम पे दे दे। पुराना कपड़ा हो तो दे दीजिए, फटा हुआ पहनना हो। अल्लाह के नाम पे दे दे कपड़ा। अल्लाह आपको भला करे। अम्मा, ईद के लिए कुछ दे दे, ईद के लिए इफ्तार के लिए कुछ दे दे अम्मा। अम्मा, अल्लाह आपको भला करेगा। आदाब भाईजान, কি দিম আমাৰ ঘৰত আজি একোই নাই, বহুত গৰীব মানুহ মই। এই তুমি দুটা আলু লৈ যোৱা, আলু দুটাই সিজাই খাবা, আমাৰতো ঘৰত আজি একোই নাই। ঈদৰ আগৰ দিন আহিবা, কিবা এটা দিম। তুমি কি কম, একোই নাই। দোৱা কৰা আল্লাহক, আমি যেন ঈদত যেন কিবা এটা কৰিব পাৰোঁ। ঈদৰ আগৰ দিন আহিবা দেই। হেৰি এয়া তেওঁক একো দিব পৰা নাই। ঈদত ইফতাৰৰ কাৰণেতো কিবা এটা দিব পাৰোঁ, একো দিব পৰা নাই। ঈদ আহিলে আজি কেইদিন বাকী আছে, একো বস্তু নাই ঘৰত, খোৱাৰ বস্তু নাই। ল'ৰা ছোৱালীকেইটাক এইবাৰো মই কেনেকৈ ঠগাম। ডাঙৰ হৈছে চবেই ঈদত কাপোৰ লয়, সিহঁতকতো মই এসাঁজ কাপোৰ দিব পাৰিব লাগিব। এইবাৰ আপুনি মানা নকৰিব। মই এইবাৰ কাম কৰিব যাম মানুহৰ ঘৰত, কিবাকৈ হ'লেও মই ল'ৰা ছোৱালী দুটাক কাপোৰ দিম। আৰু এই ভাইজান ঘৰত বিচাৰি আহিছে, একো দিব পৰা নাই, দুটা আলু দিছোঁ। তেওঁক যাতে এসাঁজ কাপোৰ দিব পাৰোঁ, মই ঈদৰ খোৱা এটা দিব পাৰোঁ, তাৰ কাৰণে দিব। আমি জাকাত দিব পৰা নাই, আমিতো জাকাত দিবই লাগিব। আৰু ল'ৰা ছোৱালীক কাপোৰ দিবই লাগিব ঈদত। মই কিবা এটা কাম কৰিম, মই কাম কৰিবই যাম। আমিজান, নমস্কাৰ। কিবা কাম পাম নেকি? কি কাম? যি কৰিব দিয়ে, ঘৰত ঘৰ মোচা, বাচন ধোৱা, ঝাৰু দিয়া, চব কাম কৰি দিব পাৰিম। পইচা কিমান ল'বি? আপুনি যি দিয়ে তাকে হ'ব। ঈদ আহি আছে, ঈদৰ খৰচ লাগে ঘৰত। বেছি পইচা দিব নোৱাৰোঁ কিন্তু। হ'ব আমিজান। যা আজি চোতালখনে সাৰি ষ্টাৰ্ট কৰ। হ'ব। বাইটি, বাইটি, কি কৰিছা? মোৰ কাৰণে অলপ খানা বনাই দিয়া। মই আজি ৰোজা ৰখা নাই নহয়, মই এতিয়া কলেজলৈ যাব লাগিব। দিয়া তুমি অকণমান বনাই দিয়া, আৰু এইখিনি ইফতাৰৰ কাৰণে লৈ যাবা, বহুত ফল আছে। ইফতাৰ কৰিবা এইখিনি ল'ৰা ছোৱালীৰ লগত, ঠিক আছে? দিয়া মই আহি আছো, সোনকালে তুমি খানা বনোৱা। খাদিজা, খাদিজা, মই চব গম পাই আছো। তই এইফালে আহ। তই মোৰ ছোৱালীক ফুচুলাই ফুচুলাই তই এইবিলাক খোৱা বস্তু সদায় সদায় কিয় লৈ যা? মোৰ ছোৱালীয়ে গম নাপায়, সৰু ছোৱালী, তই কিয় লৈ যাব লাগে? তই কাম কৰিব আহিছ, কাম কৰিব লাগে। এইবাৰৰ পৰা যদি তই কিবা বস্তু দিয়, মই তোক কামৰ পৰা ওলাই দিম কিন্তু। একদম কামৰ পৰা ওলাই দিম। কাম কৰিলে ভালকে কৰিবি, বস্তু চুৰ কৰিব আহিছ। যা কামত লাগ। বাইটি, 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 চোৱা এফালে আহা। এইটো তোমাৰ ছোৱালীৰ কাৰণে মই নতুন কাপোৰ আনিছো, ঈদত দিবা, ঈদত পিন্ধিব দিবা। আৰু এখন তোমাৰ কাৰণে চাদৰ আনিছো, আৰু এইটো তোমাৰ চাচাজানৰ কাৰণে আনিছো। তুমি এইকেইটা লৈ যাবা। আৰু কি জানা, আমি জানে মোক ইমান কাপোৰ দিয়ে, সদায় মাহে মাহে কাপোৰ দিয়ে, ঈদত দিয়া কাপোৰ এইবিলাক চব নতুন পৰি আছে। একদিন পিন্ধি পেলাই থৈ দিছো। এইখিনি মই নতুন কাপোৰ দিলো, আৰু এই কাপোৰবিলাক তুমি লৈ যোৱা। ইয়াত বহুত কাপোৰ আছে, তোমাৰ ছোৱালীক পিন্ধাব পাৰিবা। এইবিলাক চব নতুন কাপোৰ, এইবিলাক এই গোটেইখিনি লৈ যোৱা। আমি জানে আৰু খং কৰিব, তুমি লৈ যোৱা গোটেইখিনি কাপোৰ, ঠিক আছে? তই আজি আকৌ মোৰ ছোৱালীৰ পৰা তই এইবিলাক কাপোৰ লৈছ? মোৰ ছোৱালীক ফুচলাই ফুচলাই, ছোৱালীৰ হতুৱাই তই কাপোৰ কিনাই আনিছ? ওলা তই ঘৰৰ পৰা, তই আজিৰ পৰা কাম কৰিব নোৱাৰা, ওলা ওলা। নহয় মেডাম, আপুনি ভুল বুজিছে। মই কেতিয়াও আপোনাৰ ছোৱালীক মই কেতিয়াও কোৱা নাই, কিন্তু তাই মই দুখীয়া বুলি গম পায়। তাই মোক ইটো খোৱাৰ বস্তু দিয়ে, ইটো কাপোৰ দিয়ে, এইখিনি কিনি দিছে। মইতো কেতিয়াও কোৱা নাই দিবৰ কাৰণে, তাই নিজৰ পৰাই আনি দিছে। আপুনি সোধক আপোনাৰ ছোৱালীক। মোক ক্ষমা কৰিব, মোক ক্ষমা কৰিব। আমিজান, বাইটিক কিয় গালি দিছা তুমি? বাইটিক কিয় গালি দিছা? বাইটিয়ে মোক আনিব কোৱা নাই নহয়, বাইটিয়ে মোক কেতিয়াও ফল দিব কোৱা নাই, মোক কেতিয়াও কোৱা নাই কাপোৰ দিবৰ কাৰণে। মই নিজেহে দিছো। তুমিয়ে দেখোন সদায় শিকাই আছা যে এইটো ৰমজানৰ মাহ,
এইটো আমি ৰোজা ৰাখো, আমি পবিত্ৰভাৱে থাকিব লাগে, আমি পবিত্ৰ কাম কৰিব লাগে। তো মই এইটো পবিত্ৰ কামেই কৰিছো, আমি এইটো ভাল কামহে কৰিছো। তেওঁলোকৰ ঘৰত ৰোজা ৰাখি পেলাই ইফতাৰ কৰিব পৰা নাই, পইচাৰ অভাৱত ইফতাৰ ভালকে কৰিব পৰা নাই। মই অকমান আমাৰ ঘৰত ইমান ফল আনি থৈ দিছে, ইমান ফল আনি থৈ দিছে আব্বাই, সেইকাৰণে মই ফল অকমান দিওঁ কেতিয়াবা কেতিয়াবা। আৰু তুমি ইমান কাপোৰ আনি দিছা, ঈদত কাপোৰ দিয়া, কিমান কাপোৰ দি থাকা জমা হৈ আছে, সেই কাপোৰবিলাকৰ কেইখনমান দি দিলে কি হ'ব? আৰু মই অহা যোৱা কৰা পইচা তুমি বহুত বহুত দিয়া, সেই পইচা অকমান ম'ম' নাখাই পেলাই আৰু এইবিলাক চিকেন ম'ম' সেইবিলাক নাখাই পেলাই মই পইচা জমা কৰিছো। আৰু সেই পইচা জমা কৰি পেলাই মই বাইটিৰ ঘৰত বা ছোৱালীটোৰ কাৰণে মই কাপোৰ দি পঠাইছো। তুমি কিয় বেয়া পাইছা? এইটোতো তুমি মানা কৰিব নালাগে, তুমিতো নিজে বুজাইছা ন আমি জান, হয়নে নহয় কোৱাচোন তুমি? নমস্কাৰ, আপোনালোক সকলোকে মই পবিত্ৰ ৰমজান, পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালো। আপোনালোক সকলো সুখী হৈ থাকক। ইছলাম ধৰ্মৰ শব্দৰ অৰ্থই হৈছে শান্তি, গতিকে জগতত শান্তি আমি সকলোৱে বিলাব লাগে। আমি যিটো ঘৰত অভাৱ অনাটন হয় মানুহৰ ঘৰত, সেই অভাৱ অনাটন যদি থকা মানুহসকলে যদি কাৰোবাৰ অলপ হ'লেও যদি প্ৰয়োজন পূৰণ কৰিব পাৰে, জাকাত দিব পাৰে, মানে দান দিব পাৰে, এইবিলাক হ'ল আমাৰ ধৰ্মই শিকোৱা কথা। কেৱল ইছলাম ধৰ্ম বুলিয়ে নহয়, পৃথিৱীৰ সকলো ধৰ্মতে দান দিয়া আৰু পুণ্যৰ কাম কৰা, মৰম আদৰ কৰা সকলোৱে আমাক শিকাই আছে। গতিকে আহক আজি আমি সকলোৱে এটি মন বান্ধি লওঁ যে আমি সকলোৱে ইজনে সিজনক সহায় কৰিম। আৰু পবিত্ৰ ঈদত যেনেকে জাকাত দিয়া নিয়ম আছে, ঠিক তেনেকে আমি যেন সকলো ধৰ্মৰ মানুহে মানুহক সহায় কৰোঁ আৰু দান দিওঁ আৰু জগতত শান্তি বিলাওঁ।